হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি মই আলোঁ কোকৰাঝাৰলৈ। কোকৰাঝাৰত গৈ মই আজি কি কৰিলোঁ আপোনালোকক দেখুৱাম। সকলো ভিডিঅ'টো চাব। আৰু এইফালে মই বাছত উঠি ইতিমধ্যে ৰাওনা কৰিলোঁ কোকৰাঝাৰলৈ। আৰু গৈ থাকোঁতে ৰাস্তাই দেখা পালোঁ চিলাৰায় দিৱসৰ কাৰণে আজি উদযাপন শোভাযাত্ৰা আৰম্ভ কৰিছে। এই দেখিছে সকলো কোচ ৰাজবংশী লোকসকলে, ময়ো কোচ ৰাজবংশীৰ বংশ, আৰু সেইকাৰণে আপোনালোককো দেখুৱালোঁ। আৰু ইফালে হৈ আছে এটা পূজা এটা হৈ আছে, ইফালে কিবা পূজা হৈ আছে নাজানো, কিন্তু পূজা হৈ আছে। আৰু ইফালে দেখি পাই আছে মই গৈ আছোঁ, আৰু দলে শোভাযাত্ৰা আৰম্ভ হৈছে। ইফালে দেখা পাইছে বাছটোত, আৰু মই ৰাওনা কৰি ইতিমধ্যে কোকৰাঝাৰ আহি পালোঁ। এই দেখিছে আহি পালোঁ। আৰু এতিয়া মই যাম AC ৰাভাৰ তাত হস্পিটেলত, প্ৰাইভেট হস্পিটেল। তাতে মোৰ পেটৰ বেমাৰ, ছ'ন'গ্ৰাফি, যিকোনো ব্লাড টেষ্ট এইবিলাকৰ কাৰণে বেষ্ট ভাল। সেইকাৰণে ময়ো আহিলোঁ AC ৰাভাৰ তাতে। আৰু ইতিমধ্যে মই ট্ৰিটমেণ্ট কৰি আছোঁ। সেই যে দাৰুক লৈছোঁ, দাৰুকবিলাক লৈ কেনে এতিয়া আৰু বাছত উঠিলোঁ। বাছত উঠি এতিয়া মই ঘৰলৈ উভতিম। আপোনালোকেও মোৰ লগত আহক। এই যে বাছত উঠিলোঁ, বাছত উঠি ইতিমধ্যে চাইকেলেৰে আহি পালোঁ। বাই বাই।